স্বাগতম জানাই আজি ভিডিওটো আৰম্ভ কৰিছোঁ। আপোনালোকে নিশ্চয় ভালে আছে, ময়ো বহুত ভালে আছোঁ। আজি আপোনালোকক এই ভিডিওটোতে দেখুৱাই দিছোঁ যে আপোনালোকে সন্মুখত দেখা পাইছে এজোপা আছে ডালিমৰ গছ। ডালিমৰ গছ আপোনালোকৰ ঘৰতো নিশ্চয় আছে হয়। আপোনালোকে ডালিমৰ গছ এজোপা লগাওক, ইয়াক কমচে কম 5-6 বছৰ লাগোতে। আপোনালোকে নাভাবিব যে ডালিমৰ গছ লগাই দিলোঁ আৰু লাগি যাব, কিন্তু ডালিমৰ গছ লগাওঁতে কমচে কম 5 বছৰ। মই এই 5 বছৰ পিছত ফল দিছে, এটা দুটাকৈ লাগিছে। কিন্তু এতিয়া কি হৈছে, ইয়াত প্ৰব্লেমটো আপোনালোকে সন্মুখত দেখা পাইছে ফুলবিলাক সৰি গৈছে। এয়া হৈছে বৰষুণৰ কাৰণে সৰি গৈছে, নহ'লে নহৰিলে। আপোনালোকে দেখা পাইছে বহুত নন ষ্টপ বৰষুণ দিছে। এতিয়া বাৰিষা টাইমত ইমান নন ষ্টপ বৰষুণ দিলেতো নন ষ্টপ যদি ইয়াৰ ওপৰত যদি বৰষুণ পৰি থাকে ক'ত ৰ'ব, আপোনালোকে নিশ্চয় বুজি পাইছে হয়। সেইটো কাৰণে ইয়াত মোৰ ডালিম মানে ৰাখিব পৰা নাই, আৰু লগতে ভিটামিনো স্প্ৰে কৰা নাই। এতিয়া আপোনালোকক আহিবলগীয়া ভিডিঅ'বিলাক দেখাই আছোঁ। এতিয়া মই ইয়াত যিমান পাৰোঁ না মেডিচিন ইউজ কৰিম। কি মেডিচিন ইউজ কৰে, ইয়াত আপোনালোকে মাল্টি ভিটামিন যিকোনো ধৰণৰ ভিটামিন আপোনালোকে ইউজ কৰক, ইয়াৰ পৰা আপোনালোকে ভাল ফল পাব পাৰিব। গতিকে ফ্ৰেণ্ডসকল, আপোনালোকে দেখা পাইছে এই ডালিমৰ গছবিলাক আমি তলৰ যিবিলাক এক্সট্ৰা ডালি হয় সেইবিলাকো কাটি দিওঁ। আপোনালোকে কাটে নে নেকাটে এইটো আপোনাৰ কথা, কিন্তু মই যিটো খেতি কৰি অনুভৱ পাইছোঁ না, সেইটো অনুভৱহে আপোনালোকক কৈছোঁ যে মই কি কাৰণে কাটি দিছোঁ। কাৰণ তলতো বেছি জংঘলত থকাটো ভাল নহয়, ইয়াক যিমান পাৰে নহয় চাফ চিকুণ কৰি ৰাখিব লাগে। আৰু গুৰিটো যিমান পাৰে আপোনাক দেখা পাইছে মোৰ ইয়াত গুৰিটো বহুত জংঘল হৈ আছে। সেইটো কাৰণে এতিয়া চাফাই অভিযান চলি আছে। চাফাই অভিযানৰ পাছত আপোনালোকক এইটো যে ভিডিঅ' বনাই দিম। আপোনালোকে সন্মুখত দেখা পাইছে যিমানবিলাক আমাৰ এক্সট্ৰা ডালি তলৰ পৰা ওলাইছে না, চব এতিয়া আমি কাটি দিম। ইয়াৰ পৰা কোনো ফাইদা নহয়। ইয়াৰ পৰা সদায় গছজোপাই ধৰি লওক যিটো ফল লগা মাত্ৰাটো সেইটো কমাইহে দিব। কিন্তু এতিয়া বাৰিষা ছিজন কাৰণে কি হৈছে, মোৰ ইয়াত চবতছে মানে ইয়াত কমচে কম 1-2 কিলো ফল লাগি গ'ল এতিয়ালৈকে। আপোনাক দেখাইছে এই ফুলবিলাক এইটো কাৰণে হৈ গৈছে, ইয়াত বাৰিষা টাইমত এতিয়া বৰষুণ বহুত দিছে। সেইটো কাৰণে এতিয়া আপুনি অলপমান মেইনটেনেঞ্চ কৰি দিলে, এতিয়া যেতিয়া বৰষুণটো কমি যাব না, তাৰপিছতে ইয়াত আকৌ লগা আৰম্ভ হৈ যাব। সেইটো কাৰণে আমি এতিয়া চাফ কৰি আছোঁ। আপোনালোকৰ সন্মুখত কেমেৰাত দেখিবলৈ পাইছে। ইয়াত আপোনালোকে যিমান পাৰে তলৰ এক্সট্ৰা ডালিবিলাক অলপ চলপ চাফ কৰি দিব। এক্সট্ৰা ডালিবিলাকে ইয়াৰ পৰা কোনো ধৰণৰ ফাইদা নিদিয়ে। আৰু একবাৰ যেতিয়া এই ডালিম লগা আৰম্ভ হ'ব নহয়, ই লাগিয়ে থাকিব। আপোনালোকে তাৰ কাৰণে কোনো ইয়াত অলপমান পোকৰ দৰৱৰ লগতে মাল্টি ভিটামিন যিকোনো ধৰণৰ মাল্টি ভিটামিন আপোনালোকে ইউজ কৰি দিব। ইয়াৰ পৰা আপোনালোকে নিশ্চয় ভাল পাব। যদি আপোনালোকে মাল্টি ভিটামিনেই হওক, ক'ত কেনেকৈ কি মেডিচিন ইউজ কৰিব লাগে যদি আপোনালোকে নাই জানে, আপোনালোকে মোৰ পুৰণা ভিডিঅ'বিলাক চাই লওক। তাত A to Z ভিডিঅ' দি থোৱা আছে, মানে কেনেকৈ ক'ত কি মেডিচিন ইউজ কৰিব লাগে সকলোবিলাক ভিডিঅ' আপোনালোকে তাত পাই যাব। গতিকে ফ্ৰেণ্ডসকল, আজি ভিডিঅ'টোতে আপোনালোক দেখুৱাই দিলোঁ যে মোৰ ডালিম গছজোপাত কি কাৰণে লগা নাই। তাৰ লগতে আপোনালোকে দেখা পাইছে বহুত লাগিছিলে, কিন্তু নন ষ্টপ বৰষুণ দি থকাৰ কাৰণে সকলোবিলাক ফুলবিলাক মানে সৰি গৈছে। সেইটো কাৰণে আপোনালোকৰ ঘৰত যদি ডালিম গছ আছে না, তলৰ যিবিলাক এক্সট্ৰা ডালি, যিটো ডালি নেকি আপোনাক কোনো ধৰণৰ মানে ফাইদা নহ'ব বুলি ভাবে, সেইবিলাক ডালিটো কাটিয়ে দিব। সেইবিলাক ডালি ৰাখি লাভ নাই। গতিকে আপোনালোকে দেখা পাইছে সন্মুখত এতিয়া আমি ডালিমবিলাক চাফ কৰি দিছোঁ। এই ডালিটো ৰখা হ'লে ফাইদা আছিলে, কিন্তু সেইটো কাৰণে কাটি দিছোঁ। এতিয়া তেতিয়াহে ইয়াত বেছিকৈ লাগিব। যিমান পাৰে ইয়াত এক্সট্ৰা ডালি ৰাখিবই নালাগে। গতিকে ফ্ৰেণ্ডসকল, আজি এই ভিডিঅ'টোতে আপোনালোকক দেখুৱাই দিওঁ যে মোৰ বাগানখনত থকা কেইজোপামান ফল মূল মানে আজি এই ডালিমজোপাৰ বিষয়ে দেখুৱাইছোঁ দেই। আহিবলগীয়া ভিডিঅ'কেইটাত মানে অল টোটেল আপোনালোকক দেখুৱাইছোঁ। আপোনালোকক বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ মই অলপমান মানে বাহিৰত ফুৰিবলৈ গৈছিলোঁ। যদি আপোনালোকে মোৰ ফুৰিবলৈ যোৱা ভিডিঅ'বিলাক যদি চাব বিচাৰে, তাত কিন্তু ফ্ৰেণ্ড কম আৰু ভিউজটো কম। আৰু মানে নতুনকৈ খুলিছোঁ, বহুতে গমো নাপায়। দেৱজিৎ লিগ্ৰা ব্লগ, আপোনালোকে সেইটো চাই ল'ব। তাত যদি ফুৰিবলগীয়া ভিডিঅ'বিলাক চাই, যদি চাই আৰু কিনো চাব আৰু, ইমান ভিডিঅ' দেখোন ভালকৈ বনাবই ন। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে, একবাৰ লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে আহিবলগীয়া ভিডিঅ'কেইটা আপোনালোকৰ কাৰণে আনি আছোঁ। জয় আই অসম।